আপোনাৰ মহিমা আপুনি ব্যাকত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু দয়াময় কেদাৰনাথ কৰুণাময় কৃপাৰ সাগৰ আজি এই শুভ বিবাহ উপলক্ষে দুয়োজনে প্ৰভু তোমাৰ ওচৰতে শৰণাপন্ন হৈছে ইয়াত অনেকখিনি অপৰাধ শত সহস্ৰ কোটি অপৰাধ মৰিখন কৰি ভকত বৈষ্ণৱৰ সেৱা ধৰিবলৈকে দেহত শক্তি দি ভক্তিৰ পাত্ৰ কৰি ভক্তিৰ অঞ্জলি দি কৃপা কৰিব লাগে এইখিনি প্ৰাৰ্থনা প্ৰভুৰ চৰণত আও হৰি আও ৰাম হৈছে কৃষ্ণ এতিয়া তেনেহ'লে পুথিভাগ আৰম্ভ কৰোঁ আৰু দেই মুকুতা দা চাওঁ শ্ৰীকৃষ্ণায় নমঃ শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দগোপ কুমাৰায় গোবিন্দায় নমো নমঃ